পাত ছিঙিছে আজি আমাৰ তো সেইবেলা বাইজনী একেবাৰে চুকত একদম তেওঁ পাত ছিঙি আছে। ইমান গৰমখনত যে ভাল পাৰিছে যে আমি বাহিৰলৈ ওলাবলৈ আমি চিন্তা কৰিব লগা হৈছে ইমান গৰমত। যিটো গৰম পৰিছে না, বাহিৰলৈ অকণমান ওলাই আহিবলৈ মানে চিন্তা কৰিব লগা হৈ গৈছে। কাপোৰকেইটা আনিবলৈ মোৰ মানে একদম কিবা লাগিছে, কিন্তু ইমান গৰমখনত কিদৰেনো পাত ছিঙিব পাৰে, সঁচাকৈ তেওঁলোকে মানিব লাগিব দেই। আমাৰ যে অকণমান ৰ'দত ওলালে এনেকুৱা কিবা লাগে। আৰু এতিয়া পিছে মই ভাত বনাবৰ কাৰণে, ভাত নহয় চব্জি বনাব লৈছোঁ। তাৰে বাৰীত বিচাৰিছোঁ কিবা শাক এটা, তাৰে কেৰেলা ছিঙিলোঁ। তেওঁকো যিহেতু ভাত দিব লাগিব। আজি ঘৰত মাহঁতো নাই, মা দেউতাও নাই, আজি কিবা অকণমান কামত শিৱসাগৰলৈ গৈছে। দেহাক বাপেকে লৈ আছে। অৱস্থাই একদম কিবা কৰি পেলাইছে এই গৰমত। কণী পাৰিছে নে কণী চাবলৈ, কণী পাৰি থৈ দিছে বাৰু, 5টা কণী পাৰি থৈ দিছে। আমাৰ কুকুৰাকেইজনী দিছে বাৰু, বেলেগ য'তে ত'তে কণী পাৰে। আৰু মানে এতিয়া গুৱাহাটীত কণী পাৰে, ইয়াত দেখিছেনে গুৱাহাটীত থকা বক্স এটা আছে, ইয়াৰ ভিতৰতো আহি কণী পাৰেহি। আৰু আছে খেৰৰ ঘৰত কণী পাৰে। কালি তাই উঠি যাব লাগিব, যিহেতু মই উঠি যাব নোৱাৰোঁ, এইবোৰ দেউতাই উঠিহে আনিব পাৰিব। আৰু এইকেইজনী যে মোৰ পিছা নেৰাই হৈ থাকিলে, সিহঁতক চাউল লাগে পিছে খাবৰ কাৰণে, সিহঁতক চাউল নিদিয়ালৈকে মানে সিহঁতি মোৰ পিছত ঘূৰি ফুৰিব আজি। তো সিহঁতকো চাউল কেইটামান দি লওঁ। সৰু পোৱালিকেইটা দেখিছে যে, সিহঁতক যে মাকে বহুত সৰুতে এৰি দিলে, যেনে তেনে ডাঙৰ হৈছেগৈ আৰু খালি এতিয়া।